Hello everyone and welcome back to RK Videos. তো গাইজ চাওক মই যিবিলাক আগত ভিডিঅ' দিছোঁ মানে তথ্যমূলক বা ইনফৰমেশ্যনেল ভিডিঅ' হয় তো ভাবিলোঁ আজি অলপ বেলেগ টাইপ ভিডিঅ' দিওঁ বেলেগ টাইপ মানে আজি যিটো ভিডিঅ' হ'ব সেইটো সম্পূৰ্ণ ভ্লগিং হ'ব চেনেলত প্ৰথম ভ্লগিং আৰু মোৰ লাইফতো মোৰ প্ৰথম ভ্লগিং কাৰণ মই আগে পিছে ভ্লগিং কৰি পোৱা নাই তো ভাবিলোঁ যিহেতু প্ৰথম ভ্লগিং ভালেই হওক সেইকাৰণে মন্দিৰ দৰ্শনেৰে আৰম্ভ কৰি দিওঁ তো মানে মোৰ লগত আমাৰ এটা গ্ৰুপ আছে এমং আছ বুলি তো এমং আছৰ গ্ৰুপটো যাব আমি মানে নলবাৰীৰ এটা মন্দিৰত যাই আছোঁ ক'ত যাম সেইটো আপোনালোকে ভিডিঅ'টো চালে গম পাব গতিকে সিহঁতে কালভাৰত ৰখি আছে মোলৈকে তো দেৰি নকৰি কিনে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয় বলক তো গাইজ আমি এতিয়া যাবলৈ ৰেডি আছোঁ এয়া কৌশিকে মানসৰ লগত বহিছে তাৰপিছত ধ্ৰুৱৰ লগত মই বহিম আৰু বিশালে দিৱকৰ লগত বহিব তো আৰু দুজন যোৱা কথা আছে কিন্তু সিহঁতে যোৱাকালি নাযাওঁ বুলি কেঞ্চেল বুলি ক'লে তো এতিয়া ৰাতিপুৱা আৰু কনফাৰ্মেশ্যন দিলে যাব বুলি তো দেৰি নকৰি কিনে এতিয়া গৈ থাকোঁ আপোনালোকৰ চাই থাকোঁ ভিডিঅ'টো বলক Looking on my back and you are still the same. I try to figure out why you can tell the same. And I know you know all the things that made us. My feelings for you don't go. And I know you know all the things that broke us. I still have to let you go. Take my hand and follow me. Out of you in the fantasy. Something good, just something sweet. Follow you in the fantasy. এয়া আমি তেল ভৰাবলৈ সোমালোঁ আমি ৰাতিপুৱা নাখালে কি হ'ব গাড়ীখনকতো খুৱাবই লাগিব নহ'লে গাড়ী আমাক নিনিবই সেইকাৰণে তেলটো ভৰাই লওঁ তাক Side. Maybe we're crossing the line. Oh, you would make me cry. And I know you know all the things that made us. My feelings for you don't go. And I know you know all the things that... So guys, আমি আহি আছোঁ এই দুবাই গাড়ী চলাই আছে ধুনীয়াকৈ আৰু আমি পাম আপোনালোকৰ ৰাস্তাটো দেখাই দিয়া আপোনালোকে পাম যোৱা আপোনালোকে চাই থাকিব আহিব পাৰিব পাম যায় কেতিয়াবা আপোনালোকক আহি কিনে আৰু ভ্লগ দেখাই দিম আজিতো যোৱা নহ'বই নে কি কয় নহ'লে আমাৰ সেইফালে দেৰি হৈ যাব যাওঁতে তো এতিয়া আমি যাই থাকোঁ বলক আপোনালোকৰ ভিডিঅ'টো চাই থাকিব বহুত ভাল লাগিব আজি প্ৰথম ভ্লগিং না চেষ্টা পুৰা কৰিম ভাল দেখাব লাগি তো বলক তো গাইজ আমি এতিয়া হাজো পালোঁ হাজো সৰ্থেবাৰী হাজো বুলি কয় ভিডিঅ'ৰ কাৰণে মস্ত বিখ্যাত তো হাজোৰ পৰা গাড়ী মই চলাম বুলি ভাবিছোঁ তো গাড়ীখন চাইডত ৰখাব আৰু এইফালে গেলি মাধৱ মন্দিৰ পায় তো একদিন মাধৱ মন্দিৰৰ পৰা মই কাজ আহিম আহি কিনে ভ্লগ দেখাম আপোনালোকক কিন্তু দেখাম যিহেতু খাটাং একদিনত নহ'লেও হয়তো বেলেগ কৰি হ'লেও দেখাম পোৱা মোক আৰু মাধৱ মন্দিৰৰ ভ্লগ তো এতিয়া গাড়ী মই চলাওঁ তো গাইজ এইবাৰ কোনে পাইছে নে নাজানো মই চলাওঁ এইবাৰ গাড়ী কি কৰিব সেয়াত গেল লগৰকেইটা গেল আগত তো যাই থাকোঁ বলক গাইজ ভিডিঅ'টো এইবাৰ মই কৰিছোঁ কাৰণ ৰূপমাই গাড়ী চলাই আছে কাৰণ আমি এতিয়া জেগাটো ভালকৈ চিনি নাপাওঁ সেইকাৰণে আমাৰ লগৰ ল'ৰাকেইটাই আগত যাই আছে সিহঁতৰ পিছে পিছে আমি যাই আছোঁ
তো গাইছ আহি পালোঁ আমি বাৰিলেচা কালী মন্দিৰ, এইটো কালী মন্দিৰ হয়। ইয়ালৈকে অহাৰ মানে প্লেন কৰিছিলোঁ, তো আহি পালোঁ। এতিয়া বঢ়িয়াকৈ ভৰি হাত ধুই পিনে চাকি তাকি কিনি ল'ম। ইয়াতে দোকানবিলাক আছে, ইয়াৰ পৰা কিনিম আৰু ভিতৰত থাকি দিম। তো ব'লক ভিতৰলৈকে যাওঁ। গাইছ চাকি তাকি কিনিলোঁ, দেও কেইটামান সোমালে আমাৰ ভিতৰত নে কি কয়। এইবাৰ মই আছোঁ, এইটো আমাৰ কৌশিক। এনেকুৱা মোবাইলটো ধৰাত বেয়া হৈছে, ভালকৈ ধৰিব ৰ'ব। সেইটো চাকি তাকি দি লওঁ নে কি কয়। চাৰ্কো চাকি কিনিছোঁ দে। ৰ'দেছিলে ক'ত আছে দি মোক মোক নিদিলে পায়। এই ধুবুত থাকিব লাগে দেছিলে, ধুবুত থাকিলে দি দিম দে। ভাল লাগছে কিনে, মনটো ভাল লাগছে কিবা এটা। ভিতৰত ধুনীয়া ধুনীয়া জেগা আছে, দেখাম আপোনালোকক। এতিয়া চাকিটো দিলোঁ আগত নে কি কয়। তো গাড়ী চাকি তাকি দিয়া হৈ গ'ল, এহেঁতেও দিলাক, এইকেইটা এহেঁতেও দিলাক আৰু চাকিও দিয়া হৈ গ'ল। বৰষুণ আৰম্ভ কৰিলে, এইফালে বাহিৰৰ পিনে বৰষুণ দি আছে। হয়তো কেমেৰাত ভালকৈ ধৰিব পৰা নাই আপোনালোকে। তো অলপ পিছত মানে বৰষুণটো কমক, তাৰপিছত আপোনালোকক ভিডিঅ'টো ভালকৈ দেখাম। এই ভিতৰত মানে বস্তু আছে সেইবিলাক কৰি দেখাম। তো এতিয়া অলপ ৰ'ব লাগিব আৰু দিয়ক, উপায় নাই। গাইছ বৰষুণ কমিল, ইমানো কমা নাই, অলপ অলপ পৰি আছে। তো গতিকে এইবাৰ এইফালে যাওঁ, আগত দেখি যাওঁ। আগত দেখি এটা ধুনীয়া পুখুৰী আছে, গুগল মেপছত দেখিছিলোঁ পুখুৰীটো। তো আপোনালোকক দেখাওঁ সেইটো পুখুৰী, চাব আপোনালোকে। মুড়ি আনিলোঁ, মাছক দিবা। এইবিলাক ভালকৈ দেখা পাব নে নাপায় কেমেৰাত গম নাপাম আৰু। জুম কৰিবলৈ চেষ্টা কৰি আছে। এইবিলাক খাই আছে, এইবিলাক 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 দেখা পাইছেই চাগে। বহুত মাছ আছে ডাঙৰ ডাঙৰ। এইবিলাক দেখিছে না, পূৰা খাই আছে একদম। ভিডিঅ' ৰেকৰ্ডিঙৰ পিছফালে আছে আমাৰ দুলা ডাঙৰীয়া কৌশিক ৰাভা। এইবিলাক ধুনীয়া আছে নাই, হ'ব এইবিলাক। এইটোৱে পুখুৰী গাইছ, দেখালোঁ আপোনালোকক। এইটো নব আৰু ইয়াতে এইফালে সেই দি আছে, মুড়ি দি আছে, এইটো দোলা। অলপ আগতে ভিডিঅ'টো দূৰে কৰিছিল, আহিলি আৰু কেইদিন পিছত আমাৰ ভিডিঅ' লাহে লাহে ছাবস্ক্ৰাইবাৰ বাঢ়িলে। পুখুৰীৰ পাৰে পাৰে আহি আছোঁ ধুনীয়াকৈ এনেকৈ। আগত দেখি একো নাই, তথাপিতো একবাৰ আহিলোঁ। টাইমটো খেদাবই লাগিব না গাইছ। এৰ লগত আছিলোঁ আজি স্কুটিখনত, এইটো পুৰণা ঘৰ দেখোন। কি বা আছিল আগতে নাচোঁ আৰু সেই ধুব বেয়া নাপাওঁ যদি এটা গান গাই দি। কি গান গাব লাগিব গাইছ? আপোনালোকে কি গান গাই ভাল পায়, শুনি ভাল পায়? চৰি ধুব তাৰ মস্ত এটা গায়ক। সিহঁতৰ দেউতাক আৰু মাকে বেংকত কাম কৰে। তো যেতিয়া বেংকত যায় তেতিয়া বঢ়িয়াকৈ ঘৰত আমাক গান শুনায়। আৰু সিহঁতৰ ঘৰটো আমাৰ আড্ডাস্থলী বুলি ক'লেও ভুল নহয়। গোটেইকেইটা চলিয়ে আমি গোটেইকেইটা চলি আমাৰ এমং আছে গ্ৰুপটো, সিহঁতৰ ঘৰতে যাওঁ। দে গানটো শুনি দি ধুনীয়াকৈ। কি গান গাব লাগিব কওক? নতুনকৈ ফেমাছ হোৱা গানটো, সৰু চলি এটা যে গাই থাকে কিবা। সৰু চলি গান গা কোনটো কিবা জানে মেৰি জানে মান নে কি? জানে সেইবিলাক গাই না। সেই গাই কিনে সি বাচ্চা এটাক লৈ গ'ল না গাইছ। এইগিলা চলি এনেকুৱা চলি। তো বেছি আগত দেখি যায় নাথাকো, সেইফালে একো নাই আৰু এইফালে বন্ধ হৈ থাকে। আৰু এইফালে সাত চাব থাকিব কাৰণে নাযাওঁ, তো ফিৰিলোঁ তাৰ পৰাই এতিয়া যাই থাকোঁ। তো গাইছ এতিয়া আপোনালোকক এটা ধুনীয়া চিনেমাটিক শ্বট দেখাই আছোঁ, চাই থাকিব।
গাইজ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ বৰ গৰম লাগি আছিল এইটো তো এতিয়া যাওঁতে পাৰিলে এখন হোটেলত সোমাই যাম ৰাতিপুৱাৰ পৰা একো খোৱা নাই না তো ভোক লাগিছে চবৰে তো ইয়াতে খাই লওক হোটেলত ইয়াৰ পৰা আৰু ভ্লগিং নকৰোঁ সেনেকৈ তো হোটেললৈকে হোটেলত যদি পাৰোঁ ভ্লগিংটো কৰিম তো গাইজ এতিয়া আমি যাবলৈ ওলালোঁ কিমান বা টাইম লাগে গম নাপাওঁ তো হোটেললৈকে যাই থাকোঁ নে কি কয় বলক তো লগ পাম তো গাইজ আমি হোটেলত আহি পালোঁ এয়া তো ধুনীয়াকৈ খাই ল'ম এতিয়া খাই লৈ ঘৰত গুচি যাম বাকী হোটেলৰ পৰা ঘৰলৈকে যাওঁতে ইমান এটা ভ্লগ নকৰোঁ কাৰণ প্ৰথম ভ্লগিং বহুত ভাগৰ ধৰিছে তো কিবা এটা খাই লওঁ নে কি কয় তো বলক গাইজ খাৱা লোৱা হৈ গ'ল এতিয়া আমি যাই থাকোঁ এতিয়া আৰু বঢ়িয়াকৈ চিধা ঘৰত লাগি যাম ঘৰত যাই কিনে লগ পাম তাতে আৰু ঘৰতে আৰু ভ্লগটো শেষ কৰিম নে কি কয় বলক তো গাইজ আহি পালোঁ অলপ আগতে ঘৰ আহি পালোঁ বৰষুণ দিছিল মানে সেইকাৰণে ৰাস্তাত ৰখি ৰখি আহিব লগা হ'ল আহি কিনে ঘৰত গা চা ধুলোঁ গা চা ধুই ফ্ৰেছ হৈ কিনে এইটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তো বেছি আৰু সেই কৰি নাথাকোঁ টানি নাথাকোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগছে আৰু নতুনকৈ যোনে যোনে আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাকী বেল আইকনটো দবাব জানাই চবে আৰু প্লাছ ইয়াৰ পিছতো ভ্লগ দিম বুলি ভাবিছোঁ লগতে ইনফৰমেশ্যনেল ভিডিঅ'টো দি থাকিমে ভ্লগো দিম বুলি ভাবিছোঁ তো এতিয়া টাটা বাই বাই আৰু জয় আই অসম